সাধু আপুনি বাৰু সৰু থাকোঁতে সাধু শুনিছেনে? নিশ্চয় আমি সকলোৱে সাধু শুনিয়ে ডাঙৰ দীঘল হৈছোঁ আৰু এই প্ৰত্যেকটো সাধুৱে এটা নিৰ্দিষ্ট কাহিনী লৈ ফুৰে আৰু এই কাহিনীবিলাক প্ৰতিটো সাধুতে পৃথক পৃথক আমি শুনিবলৈ পাওঁ। ঠিক এই সাধুৰ কাহিনীৰ দৰে মানুহৰ জীৱনটো যদিও দেখাত সকলোৰে এটা জীৱন কটাই আছে, প্ৰত্যেকজন ব্যক্তিয়ে একো একোটা জীৱন কটাই আছে, এই প্ৰত্যেকটো জীৱনৰ আঁৰতে একো একোটা কাহিনী আছে। গতিকে এই কাহিনীবোৰ নজনাকৈ আমি কাৰোবাক জাজ কৰি দিয়াটো, এই ব্যক্তিজন এনেকুৱা, তেওঁ এনেকুৱাহে কথা কয় বা তেওঁলোকৰ মাইণ্ডছেটটো এনেকুৱা, তেওঁ এনেদৰেহে জীৱন কটাই আছে, আমি তেওঁক কৈ দিব নোৱাৰোঁ। কোনো ব্যক্তিক আপুনি মই কোনেও আমি ক'ব নোৱাৰোঁ মানুহজন এনেকুৱা, কাৰণ আমি কোনেও নাজানো তেওঁ জীৱনটো কেনেদৰে কটাই আছে, তেওঁ কোনটো পৰিস্থিতিত তেওঁ পৰি আছে, কোনখন যুদ্ধত তেওঁ লাগি আছে, তেওঁ অকলে, আমি কোনেও ক'ব নোৱাৰোঁ। গতিকে আমি সন্মুখৰ মানুহজনক ভালদৰে নজনাকৈ, তেওঁক বুজি নোপোৱাকৈ আমি তেওঁৰ সম্পৰ্কে কোনো ধৰণৰ ধাৰণা আমি ল'ব নালাগে। আৰু সেই মানুহজন যেনেকুৱাই নহওক, তেওঁ ভালেই হওক বা বেয়াই হওক, আমি কোনো ধৰণৰ সিদ্ধান্ত ল'ব নালাগে তেওঁক নজনাকৈ, তেওঁক নুবুজাকৈ। গতিকে মই আপোনালোকলৈও অনুৰোধ কৰিম যে তেনেধৰণৰ কোনো ধৰণৰ জাজমেণ্টেল এটা মাইণ্ডছেট নল'ব, তেনেকুৱা কোনো ধৰণৰ মনোভাৱ নল'ব যি মনোভাৱে আপোনালোকে এটা সম্পৰ্ক শেষ কৰিব পাৰে। আজি মোৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিব লাগিব। আশা কৰিলোঁ আপোনালোকে শুনি ভাল পালে আৰু আপোনালোক যদি নতুন ভিউৱাৰ হয় তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আমাৰ চেনেলটো। আজিলৈ আহোঁ, ধন্যবাদ।